হেল্ল' বন্ধুসকল, কি খবৰ? মই সঞ্জয় আৰু আপোনালোকে চাই আছে গাঁৱলীয়া জীৱন। মই আজি বিশেষ কোনো ঠাইলৈ নাযাওঁ, কোনো বস্তু নেদেখুৱাওঁ, কোনো ধৰণৰ একো নেদেখুৱাওঁ, কাৰণ মই আজি আছোঁ নামঘৰৰ ওচৰত। আৰু আপোনালোকৰ ওচৰত আজি বিশেষ এটা কথা ক'বৰ কাৰণেহে আহিলোঁ, কাৰণ মই আজি ৰাতিপুৱাৰ পৰা ইউটিউবটো খুলি চাই আছিলোঁ আৰু চাই থাকোঁতে বহুত ভাইৰেল এটা ভিডিঅ' পালোঁ, আৰু যিটো চেনেলৰ নাম ৰুচিটিক ব্লগ। আপোনালোকে চাৰ্চ কৰি চাব। সেইটো তাৰমানে মাই ফাৰ্ষ্ট ব্লগ এনেকুৱা এটা চেনেল হ'লগৈ, কাৰণ মাত্ৰ একদিনত 17K হৈ গৈছে এটা মাই ফাৰ্ষ্ট ব্লগত। আৰু আজিকালি ইমানে ট্ৰেণ্ডিং চলিছে যে মাই ফাৰ্ষ্ট ব্লগ 1-1.5 মিনিটৰ এটা ভিডিঅ' ফুল ভাইৰেল। বুজাব নোৱাৰোঁ আৰু কি হৈছে, ময়ো বুজি পোৱা নাই। মোৰো গৰিলা টাইপত আহি আছে। যদি এতিয়া হয় তেনেহ'লে মোৰো হিন্দীতে ষ্টাৰ্ট কৰিব লাগিব, কাৰণ ভিডিঅ' ভাইৰেল হোৱা নাই, 1 মাহ হৈ গ'ল। ভিউজো কম, ইমান ছাবস্ক্ৰাইবাৰো নাই। আপোনালোকৰ সহায় পাই বহুত ভাল লাগিছে। এনেকৈ ছাপোৰ্ট কৰি আহিব। যথেষ্ট ভিউ আৰু ছাবস্ক্ৰাইবাৰ হৈ গৈছে। মই আপোনালোকক জনাইছিলোঁ খুব 20 দিনতে মোৰ 100 এবভ হৈ গৈছিলে। এতিয়া আৰু আছে আৰু মোটামুটি, ইমান নজনাওঁ। আজি বিশেষ ক'বলগীয়া নাছিলে, সেই চেনেলটোৰ বিষয়ে ক'ব আছিলে। আপোনালোকে চাৰ্চ কৰি চাব, ৰুচিটিক ব্লগ। ভাল লাগিলে চাই। 1 দিনত 17K, বুজাব নোৱাৰোঁ আৰু। ধন্যবাদ। আজি ইয়াকে ক'বলৈ মই আপোনালোকৰ ওচৰলৈ আহিছিলোঁ। আপোনালোকে যদি মোৰ চেনেলটো আজি প্ৰথম আহিছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।